মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই দ্বিতীয় শ্ৰেণীৰ গণিতৰ 6 নম্বৰ পাঠৰ যোগৰ ধাৰণা দিবলৈ গৈছোঁ। তোমালোকে ভিডিঅ'টো চাই তোমালোকৰ পাঠ্যপুথি গণিতৰ 70 আৰু 71 পৃষ্ঠা উলিয়াই অংকবোৰ কৰিবলৈ চেষ্টা কৰিবা। তাৰ কাৰণে আমি অনুৰোধ ৰাখিছোঁ। ইয়াৰ পিছতে আমি আমাৰ পাঠ্যপুথিৰ মাজলৈ আহিছোঁ। এই পাঠ্যপুথিৰ 70 নম্বৰ পৃষ্ঠাত ইয়াত কেইটামান অংক দিয়া আছে, নিজে কৰা। এই প্ৰথম অংকটো আছে, তোমালোকৰ শ্ৰেণীত 16জন ছাত্ৰ আৰু 17জনী ছাত্ৰী আছে। শ্ৰেণীত মুঠতে কিমানজন ছাত্ৰ ছাত্ৰী আছে? অংকটো ইয়াতে একক দশক হিচাপে ভাগ কৰি দিয়া আছে। প্ৰথম ছাত্ৰ আছিলে 16জন, এককৰ ঘৰত 6 বহিছে, দশকৰ ঘৰত 1 বহিছে। আৰু ছাত্ৰী আছিলে 17জনী, একৰ ঘৰত 7 বহিছে আৰু দশকৰ ঘৰত 1 বহিছে। এতিয়া আমি এই ছাত্ৰ ছাত্ৰীখিনিক একক দশক হিচাপে আমি যোগ কৰি চাওঁ। ইয়াতে একৰ ঘৰত ল'ৰাৰ ফালৰ আছিলে 6 আৰু ছোৱালীৰ আছিল 7। এতিয়া 6 7 কিমান হ'ব? 13। 13ৰ আমি এককৰ ঘৰত কিন্তু আমি 3টোহে পাতিম আৰু 1টো উকলি যাব। এই 1টো উকলি গৈ এই দশকৰ ঘৰৰ সংখ্যাকেইটাৰ লগত লগ লাগিব। তে 1টো উকলি যোৱা 1টো আৰু দশকৰ ঘৰৰ ওপৰৰ সংখ্যা আছে 1, তে 1 1 2 আৰু এই 2ৰ লগত এইটো 1 যোগ কৰিলে কিমান হ'ব? 3। এতিয়া মুঠ ছাত্ৰ ছাত্ৰী কিমান হ'ল? 33জন। তাৰপিছত আৰু এটা অংক আছে, এইটো চাই লোৱা। তোমাৰ দেউতাৰাই 35 টকাৰ কল আৰু 25 টকাৰ মধুৰিআম কিনিলে। দেউতাৰাই দোকানীক মুঠতে কিমান টকা দিলে? এই অংকটো ঠিক আগৰ অংকটোৰ ধৰণে আমি কৰিম। ইয়াতে 35 টকাটো এনেদৰে পতা হৈছে, এককৰ ঘৰত 5 আৰু দশকৰ ঘৰত 3। 25 টকাটো এনেদৰে পতা হৈছে, এককৰ ঘৰত 5 আৰু দশকৰ ঘৰত 2। এতিয়া আমি প্ৰথমতে এককৰ ঘৰৰ সংখ্যাকেইটা যোগ কৰিম। 5 5 10, 10ৰ ইয়াত কিন্তু 0 বহিব আৰু 1টো উকলি গৈ এই দশকৰ ঘৰৰ সংখ্যাকেইটাৰ লগত লগ লাগিব। তে 1টো উকলি গৈছিল, 1টো আৰু 1 আৰু 3 4 আৰু 4 আৰু 2 6। এতিয়া দেউতাৰাই দোকানীক মুঠতে কিমান টকা দিছিল? 60 টকা দিছিল। তাৰপিছত আৰু কেইটামান অংক দিয়া আছে, এইকেইটা অংক চোৱা। এইটো অংক, এইকেইটা অংক তোমালোকে ঘৰত অলপ প্ৰেক্টিছ কৰিবা, তাৰ কাৰণে অনুৰোধ ৰাখিল। তাৰপিছত এটা বেলেগ অংক আছে, এইটো আমি একক দশক হিচাপে পাতি থোৱা নাই। একক দশক হিচাপে আমি এই অংককেইটা পতা নাই, এইটো বেলেগ ধৰণে আছে। প্ৰথমতে মই এটাই বুজাই দিছোঁ। ইয়াতে ধৰা কি আছে? 48 আৰু 48ৰ লগত 10টো যোগ কৰিব লাগে। এতিয়া প্ৰথমতে আমি একৰ ঘৰৰ সংখ্যাটো আছিল 8, 8 আৰু 0টো যোগ কৰিলে কিমান হ'ব? 8 আৰু 0 লগ লাগিলে সদায় 8 হ'ব, কাৰণ 0ৰ কোনো মান নাথাকে। আৰু ইয়াতে 4 আছে, 4 আৰু 1 কিমান হ'ব? 5 হ'ব। ঠিক তেনেদৰে বাকীকেইটা অংক তোমালোকে গণিতখন উলিয়াই লৈ ঘৰত অভ্যাস কৰিবা। তাৰপিছতে আমি এটা বেলেগ অংক লৈ আহিছোঁ। ইয়াতে তোমালোকে দেখা পাইছে এই পৃষ্ঠাটোত এইখন এখন ক্ৰিকেট খেল চলি আছে। ক্ৰিকেট খেল এখনৰ এটা দলৰ ৰাণৰ তালিকা লগত দিয়া আছে। ইয়াত দিয়া আছে কোন দুজনে মিলি কিমান ৰাণ কৰিছে চাওঁ আহা। এইটো হ'ল কাৰ্য। তে ইয়াতে ক্ৰিকেট খেল চলি আছে, এটা দলৰ এই ৰাণৰ সংখ্যাবোৰ দিয়া আছে। ইয়াতে এইবিলাক বেটছমেনৰ নাম আৰু এইবিলাক ৰাণৰ সংখ্যা। এতিয়া ৰংমনে কিমান ৰাণ কৰিছিল? 40 ৰাণ। বিটু কিমান ৰাণ কৰিছিল? 0 ৰাণ, এটাও ৰাণ কৰিব পৰা নাই। সুমনে কিমান ৰাণ কৰিছে? 36 ৰাণ। চাইনুৱে কিমান ৰাণ কৰিছে? 25 ৰাণ। নন্দনে কিমান কৰিছে? 16 ৰাণ। চেমছনে কৰিছে 7 ৰাণ। আক্ৰামে কৰিছে 5 ৰাণ। মঙলয়ে কৰিছে 19 ৰাণ। বৰধুৱাই কৰিছে 18 ৰাণ আৰু দৈথুনে কৰিছে 2 ৰাণ। এতিয়া এই অংককেইটাৰ লৈ আমি প্ৰথমতে এটা অংকই মই দেখুৱাই দিছোঁ। এই অংকটো চাবা। এতিয়া মঙলু আৰু দৈথুনৰ মুঠ ৰাণ কিমান? ওপৰত আছে সুমন আৰু আক্ৰামৰ মুঠ ৰাণ কিমান? এই অংকটো আমি কৰি দেখুৱাইছোঁ। এতিয়া সুমনে কিমান ৰাণ কৰিছিল? চাৰ্টখনত চাবা। এই সুমনে ৰাণ কৰিছিল
36 ৰান। গতিকে ইয়াতে আমি 36টো পাতিব লাগিব। একক ধৰক হিচাপে আমি 36টো পাৰিব। আৰু আক্ৰামে কিমান ৰান কৰিছিল চাই লোৱা। আক্ৰামে কৰিছিল 5 ৰান। গতিকে ইয়াতে আক্ৰামৰ ঘৰত এই 5 ৰানটো আমি ইয়াতে পাতিলোঁ। পাতি আমি যোগ কৰিলোঁ। এতিয়া সুমন আৰু আক্ৰামৰ মুঠ ৰান কিমান হ'ব? ইয়াতে আছে 6, 6 আছে 11, 11ৰ ইয়াতে 1 হ'ব আৰু 1টো উকলি যাব, উকলি গৈ দহকৰ ঘৰৰ এই 3টোৰ লগত লগ লাগিব। গতিকে 1, 3, 4। এতিয়া সুমন আৰু আক্ৰামৰ মুঠ ৰান কিমান হ'ব? 41 ৰান। ঠিক তেনেদৰে এইটো অংক চাবা। তলত আৰু এটা আছে, এইটো মঙলদৈ আৰু নন্দনৰ মুঠ ৰান কিমান আছিল? এইটো মই কৰি দেখুৱাইছোঁ। এতিয়া মঙলদৈ কিমান ৰান কৰিছিল? এয়া মঙলদৈ ৰান কৰিছিল 19 ৰান। গতিকে আমি এই 19টো ইয়াতে পাতি দিলোঁ। 19টো আমি ইয়াতে পাতি দিলোঁ। তাৰপিছতে আৰু নন্দনৰ ৰান কিমান আছিল? নন্দনৰ এই চাৰ্টখন চাই লোৱা। এই নন্দনে ৰান কৰিছিল 16 ৰান। গতিকে ইয়াত তোমালোকে এই 16টো পাতি দিয়া। এতিয়া মঙলদৈ আৰু নন্দনৰ মুঠ ৰান কিমান হ'ব আমি যোগ কৰি চাওঁ। ইয়াত আছে 9, 9 6 15, 15ৰ ইয়াতে বহিব 5 আৰু 1টো উকলি যাব, উকলি গৈ এই দহকৰ ঘৰৰ এই 1ৰ লগত ইটো 1 আৰু ইটো 1ৰ লগত লগ লাগিব। উকলি গৈছিল 1, গতিকে 1 আৰু এই 1 2, 2 আৰু 1 3। এতিয়া মঙলদৈ আৰু নন্দনৰ মুঠ ৰান হ'ল 35 ৰান। তো বুজি পাইছে চাগে তোমালোকে। আৰু বাকী যিকেইটা অংক আছে তোমালোকে 70 আৰু 71 পৃষ্ঠা উলিয়াই গোটেইকেইটা অংক তোমালোকে ঘৰত অভ্যাস কৰিবা। তাকে অনুৰোধ ৰাখি মই আজিৰ ক্লাছ ইমানতে শেষ কৰিছোঁ। ধন্যবাদ।